আজি বিখ্যাত ইংৰাজ চিকাৰী জিম কৰবেটৰ জন্মদিন। তেওঁ এগৰাকী চিকাৰী হোৱাৰ লগতে এজন লেখক আৰু প্ৰকৃতিবিদো আছিল। 1958 চনৰ আজি তাৰিখতে ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকনলজি বোম্বে অৰ্থাৎ মুম্বাইৰ উদ্বোধন হয়। 1987 চনৰ আজিৰ দিনটোতে বিশ্বৰ প্ৰথম টেষ্ট টিউব শিশু লুইচ জয় ব্ৰাউনৰ জন্ম হয়। আজি আজলি নবৌ, ককাদেউতা, নাতি আৰু হাতী আদিৰ দৰে জনপ্ৰিয় অসমীয়া বোলছবিৰ পৰিচালক নিপ বৰুৱাৰ স্মৃতি দিৱস। 2001 চনৰ আজিৰ দিনটো দুপৰীয়া 1:30 নতুন দিল্লীৰ 46 অশোকা ৰোডত থকা ঘৰৰ বাহিৰত 3জন অচিনাক্ত দুৰ্বৃত্তই ফুলন দেৱীক গুলীয়াই হত্যা কৰে। তেওঁ একালত দস্যু তথা পৰৱৰ্তী পৰ্যায়ৰ ভাৰতীয় লোকসভাৰ এগৰাকী সাংসদ আছিল। 2009 চনৰ আজিৰ তাৰিখতে মাইক্ৰছফ্টৰ অধ্যক্ষ বিল গেটছলৈ ইন্দিৰা গান্ধী শান্তি পুৰস্কাৰ আগবঢ়োৱা হয়। এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু এই ভিডিঅ'টো এটা লাইক কৰি দিব।